Okay, tulis aছো. Oh, oh my God. Esse. এয়া চাওক এয়া আমাৰ গাইজনী তো আজি গাইজনীয়ে নতুনকৈ আলহী আহিলে আমাৰ ঘৰত নতুনকৈ পোৱালি জন্ম দিলে এয়া চাওক এয়া হৈছে আমাৰ নতুন আলহী আৰু জাষ্ট 5 মিনিট আগতে বাচ্চা জন্ম দিলে আৰু গাইজনীয়ে বহুত মানে কষ্টত আছিল যিহেতুকে বাচ্চা অকণমান ডাঙৰ বাচ্চা সাইজতকৈ বেছি ডাঙৰ হৈছে আৰু সাইজটো বেছি ডাঙৰ হ'লে তো জন্ম দিয়াত বহুত অসুবিধা হয় তো মই হাতেৰে টানি উলিয়াইছোঁ বাচ্চা এতিয়া যদি ডক্টৰক মাতিব লগা হ'লে ডক্টৰে মিনিমাম 1000 টকা সিহঁতে ভিজিট ল'লে হয় তো মই যিহেতুকে 20 বছৰ ধৰি এই গৰুৰ লগত জড়িত হৈ আছোঁ আৰু গৰুৰ লগত জড়িত হৈ থকাৰ কাৰণে বহু কথা ডক্টৰৰ পৰা শিকিছোঁ বা কম্পাউণ্ডাৰৰ পৰা শিকিছোঁ তো লাহে লাহে চব কৰিব নিজে বেজি দিওঁ গৰুক নিজক চেলাইন দিওঁ আৰু এতিয়া বাচ্চা মই নিজে ডেলিভাৰী কৰোঁ বাচ্চা তো সকলো কাম কৰিব পাৰি নিজৰ ইচ্ছা থাকে নিজৰ মনোবল থাকে তো আপোনালোকেও এনেকুৱা মতা বস্তুক কেতিয়াবা যদি পাৰে সহায় কৰক কাৰণ এইবোৰক আমাৰ অন্তৰ চুই যোৱা কিছুমান জন্তু য'ত আমি কেতিয়াও ইয়াক অৱহেলা কৰিব নালাগে বা নকৰোঁ তো ধন্যবাদ আমাৰ দুয়োজনীকে আশীৰ্বাদ কৰক বাচ্চাৰ লগতে মাককো যে তেওঁলোকে সুস্থভাৱে থাকে আৰু আমি এতিয়া গাখীৰ খিৰাম মানে কি ফেঁহু খিৰাম তো আপোনালোকে যদি খাবৰ মন আছে অতি সোনকালে কমেণ্ট কৰক এতিয়া বাচ্চাই গাখীৰ খালে মানে খাব পৰা হ'লে আৰু 15 মিনিটমান হৈছে জন্ম হ'বৰ এতিয়া এই গাখীৰ খাই আছে আৰু মই গাখীৰ খিৰালোঁ 1.5 লিটাৰমান ফেঁহু ওলাইছোঁ আৰু এতিয়া তাক গা পা ধুই দিম তাৰপিছত মই ফেঁহু ৰান্ধি আপোনালোকক দেখুৱাম ধন্যবাদ